কবিতাৰ শিৰোনাম খন্তেকীয়া জীৱন। কি হয় এই জীৱন, ক'ত কেতিয়া শেষ হৈ যায় কোনেও ক'ব নোৱাৰে। দুদিনীয়া জীৱন, ইয়াক লৈ আমাৰ অহংকাৰ কিয়? ধনী দুখীয়া এইবোৰ জানো আমি ভাগ কৰা নাই? নিজৰ পেটৰ ভোক গুচাবলৈ কোনোবাই যদি ভিক্ষা মাগিছে, আকৌ কোনোবাই কান্ধত মোনালৈ জাবৰ বুটলি ফুৰিছে। তেওঁলোক দুখীয়া নহয়, তেওঁলোক সাহসী। সৎ কৰ্মৰ নিস্বাৰ্থভাৱে আগবাঢ়ি যোৱাজনহে আটাইতকৈ ধনী। বৰ্তমান তোমাৰ থকা সকলো তোমাৰেই, কিন্তু জীৱনৰ শেষ পৰ্যায়ত একোৱেই নাথাকিব, মাথো থাকিব একুৰা জুই আৰু এই নশ্বৰ দেহটো। ধন্যবাদ।